Hello everyone. Hi everyone. আজি আমি টুক্ৰেশ্বৰী মন্দিৰলৈ আহিছোঁ। আমি ওপৰ পাহাৰত য'ত আমাৰ মানে মেইন মন্দিৰটো আছে সেইটো আমি চাবলৈ যাব ওলাইছোঁ। আমি শুনামতে সতী দেৱীৰ শিৱৰ পত্নী সতী দেৱীৰ বাওঁ উৰু বাওঁ উৰুটো তাতে পৰিছিল বুলি আমি জানো। চবফালে মহাদেৱৰ খোজ আছে ন? হয়, চবফালে ইয়াতে বান্দৰে বান্দৰ। আমি অকণ তেখেতক লৈ পেলাই এতিয়া আমি অকণ সাহসেৰে আগবাঢ়ি যাব ওলাইছোঁ। এয়া পাহাৰ বগাই আছোঁ প্ৰিয়। এয়া ওপৰত আৰু ওপৰত যাব লাগে আৰু 10 মিনিটমান ওপৰত যাব লাগিব খোজকাঢ়ি খোজকাঢ়ি। ভাল লাগিছেনে? আহা আহা। আমি ওপৰত গৈ পেলাই ভিডিঅ' বাকী অংশ কৰি আছোঁ। মাজতে এটা মহাদেৱৰ ধুনীয়া মূৰ্তি এটা বনি আছে শিৱলিংগ এটাৰ সৈতে ন প্ৰিয়ম? দেখোন আৰু ওপৰত যাব আছে, বহুত ওপৰত আহি গ'লো। আৰু কিমান ওপৰত আছে? ঠিকে আছে, গৈ থাকোঁ। সুন্দৰ দূৰ দূৰত ধাননি পথাৰ, হালধীয়া। সেইয়া টুক্ৰেশ্বৰী মন্দিৰৰ সেয়া প্ৰথম প্ৰৱেশ দুৱাৰ। বাহিৰত মা দুৰ্গাৰ মন্দিৰ এটা আছে। আমি এতিয়া পাহাৰৰ বহুত ওপৰত ন প্ৰিয়ম? দিয়ক আৰু ওপৰলৈ গৈ আছোঁ। ওপৰ ভিউটো মেজেষ্টিক হয়, ইফালে বান্দৰে বান্দৰ। ওপৰৰ একদম পাহাৰৰ ৰক ষ্ট্ৰাকচাৰটো টুক্ৰেশ্বৰী মন্দিৰ দেৱালয়ৰ বৰ ধুনীয়া। প্ৰিয়ম উঠি আছে। এইখিনিতে সতীয়ে দেৱীয়ে জিৰাইছিল, পাৰ্বতীয়ে জিৰাইছিল। পঞ্চপণ্ড বুলি কয় এই জেগাখিনি, পঞ্চপণ্ড বুলি কয় ন? সতীয়ে জিৰাইছিল, শিলকেইটাত সেন্দুৰ দি থৈ দিছে আৰু ওপৰত যাব আছে। এয়া দুৱাৰ ৰক্ষক গণেশক পাইছোঁ। ইয়াতে এটা ষ্ট্ৰাকচাৰ আছে, সেইটো চাগে 1000 বছৰ পুৰণা হ'ব, প্ৰাচীন কামৰূপৰ ৰজাহঁতৰ দিনৰ। মানুহখিনি ভাগৰি গৈছে, প্ৰিয়মটো একদম ভাগৰি গৈছে। আমাৰ আৰু অকণ ওপৰত যাব আছে। এয়া বিষ্ণুৰ দ্বাৰ ৰক্ষক জয়, আৰু এইফালে বিজয়। আমি এতিয়া মূল দৰ্জাখনৰ ওচৰত পাইছোঁহি। পাহাৰত বহুত ওপৰত উঠিলোঁ, মানে ইয়াৰ পৰা এই ভিডিঅ'ত ধৰিব নোৱাৰি, কিন্তু বহুত ওপৰত আছোঁ আমি। এখণ্ড মানে গোটেই জিলাখন দেখি থকা নিচিনা হৈছে। কেনেকুৱা লাগিছে প্ৰিয়ম? আমি এতিয়া অন্তিম মানে পৰ্যায় পাইছোঁহি আৰু পাহাৰৰ একদম চূড়াটোত। এয়া আমি ফাইনেলি টুক্ৰেশ্বৰী মন্দিৰৰ পাহাৰৰ ওপৰত আহি পালোহি। একদম গোটেই পাহাৰ বগাই বগাই আহিছোঁ। এয়া টুক্ৰেশ্বৰী মাৰ মন্দিৰ, য'ত সতীৰ বাওঁ উৰুটো পৰিছে বুলি কয়। আৰু ইয়াতে মহাদেৱৰ, দেৱাদিদেৱ মহাদেৱৰ ভৰি খোজ আছে বুলি কৈছে। আহক আপোনালোকক আমি দেখাওঁ। এইটো বৰ ধুনীয়া জেগা দেই। ওম নমঃ শিৱায় দেই, নমঃ শিৱায়। ইমান এটা ডাঙৰ সফলতা পোৱাৰ নিচিনা লাগিছে ন পাহাৰৰ ওপৰ বগাই। তাতে বোলো এয়া আইমাতৃ টুক্ৰেশ্বৰী মন্দিৰৰ ভিতৰ ভাগ। ইয়াতে আমাৰ সতী দেৱীৰ বাওঁ উৰুটো পৰিছে বুলি জনশ্ৰুতি মতে কয়। আৰু ইয়াতে আমি সেৱা কৰিলোঁ, সকলোকে নতুন বছৰৰ কাৰণে আশীৰ্বাদ ল'লোঁ। প্ৰিয়ম ভাল লাগিল নে আহি? সকলোৰে ওপৰত ভগৱানৰ আশীৰ্বাদ থাকক, সকলোৰে বছৰটো ভাল যাওক, সেয়াই মানে কামনা আমি কৰিছোঁ। আৰু আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহোঁ। সেয়া আমাৰ ভিডিঅ'টোৰ শেষৰ ফালে আমি আহি পালোহি। এয়া আমি টুক্ৰেশ্বৰী মন্দিৰৰ একদম ওপৰত আছোঁ। এয়া মা টুক্ৰেশ্বৰী আমি আশীৰ্বাদ ল'লোঁ। আৰু এই ছাৰাউণ্ডিংটো খুবেই ধুনীয়া। সেইবিলাক সূৰ্য পশ্চিমত উদয় হ'ব ধৰিছে আৰু এই জেগাখিনি বৰ ধুনীয়া লাগিল। এয়া পৰমেশ্বৰ ৰাইডে আমাক আজি গাইড কৰি দেখালে। অসমৰ এইবোৰ জেগা আমি বাহিৰত পাব্লিচিটি কৰিব লাগে, যাতে মানুহবোৰ আমাৰ অসমলৈ আহে, অসমৰ ঠাইবোৰ অকণমান বিখ্যাত হওক।
ভাৰতবৰ্ষৰ পৰা হওক বা বিশ্বৰ পৰা মানুহবোৰ যাতে এইবোৰ জেগাত আহি মা টুক্ৰেশ্বৰীৰ আশীৰ্বাদ ল'ব পাৰে বাকী সকলোকে হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ সকলোৰে কাৰণে বছৰটো ভাল যাওক ঘূৰিব নেকি